এডিশ্যন টবি মই কাৰ্বি ছাত্ৰ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক চেণ্ট্ৰেল কমিটি। আজি আমি ইয়াত পোষ্টাৰিং কৰাৰ কাৰণটো হৈছে যে এৱাৰনেছ কৰিছোঁ যে ট্ৰাইবেল মানুহ আৰু কাৰ্বিসকলক মানে নন ট্ৰাইবেল মানুহ কাৰণে মাটি বিচিব নালাগে বুলি আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। কিন্তু 1951 পৰা লিখা আছে শিডুল এৰিয়াটো নন ট্ৰাইবেল মানুহটো মাটি কিনিবও নাপায়, বিচিবও নাপায়, ল'বও নাপায়। এইটো ডাইৰেক্ট সংবিধানৰ লগত লিখা আছে। এইটো কাৰণে কিন্তু আমি আচৰিত লগা কথাটো কাৰ্বি আংলং ডকমকা এৰিয়াটো নন ট্ৰাইবেল মানুহ বেংগলী হওক বিহাৰী হওক সিহঁতৰ মানে সংখ্যাটো বেছি হৈ গ'ল। এইটো কাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনাৰ কাৰণে আমি এগেইনষ্ট কৰিছোঁ বোলে ভাবিব নালাগে। যোনটো আমাৰ নিজৰ ৰাইট কাৰণে আমি কৰিছোঁ যে অতি সোনকালে যোনটো আপোনালোকে মাটি কিনিছে অতি সোনকালে আপোনালোকে বিদ্ৰোহ কৰক। যোনটো মাটি মালিক সিহঁতৰ আপোনালোকে কিনা সিহঁতৰ কাৰণে আপোনাৰ এই মাটিটো ঘূৰাই দিয়ক। সেইটো কাৰণে ইয়াৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ। আৰু যদি আপোনালোকে ঘূৰাই নিদিয়ে আমিতো সংগ্ৰামটো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু সদায় চলি থাকিব। আৰু আপোনালোকে যোনটো ইলিগেল পটা কৰিছোঁ যে চৰকাৰী গাঁওবুঢ়া নাথাকিখিনিওতো ছিগনেচাৰ নাথাকিখিনিও আপোনালোকে জবৰদস্তি পটা কৰি দিয়ে। আৰু ইয়াৰ পৰা মই ভিডিঅ' মাধ্যমৰ পৰা SK মণ্ডল সকলকো মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে নিজৰ মাটিৰ বিষয়টো আপোনালোকে আমাৰ পৰা আপোনাৰ বেছি জানে, কিন্তু নন ট্ৰাইবেলটো পটা নাপায় বোলেতো আপোনালোকে নিশ্চয় গম পাইছোঁ। কিন্তু আপোনালোকে কেনেকা পৰা ডুপ্লিকেট পটা বনাইখিনি সিহঁতৰ কাৰণে দি দিয়ে। সেইটো কাৰণে নন ট্ৰাইবেল মানুহ সংখ্যাটো বেছি হৈ গ'ল। কিন্তু ভুল কৰাটো SK মণ্ডলসকলেহে ভুল কৰিছে। আৰু ইয়াৰ পৰা অনুৰোধ কৰিব CM ডাঙৰীয়াৰ কাৰণে মুখ্য কাৰ্যবাহী সদস্য মাননীয় ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াৰ কাৰণে মই ইয়াৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে আমি ইয়াৰ পৰা ভিডিঅ' মাধ্যমৰ পৰা কৈছোঁ ডকমকা এৰিয়া নন ট্ৰাইবেল মানুহ কেনেকা কি কৰাৰ পৰা মানে পটাটো পাইছে। সেইটো কাৰণে অতি সোনকালে সকলৰ কাৰণে মানে পটাটো কেঞ্চেল কৰিব লাগে। কিন্তু কিছুমানো আমি শুনিব পাইছোঁ যে কাউন্সিলৰ এপ্ৰুভেল নাথাকিখিনিও কিছুমান মানুহটো পটা পাই যায়। সেইটো কাৰণে অতি সোনকালে SK মণ্ডলসকলৰ কাৰণে মানে মাটিখিনি মিটিংটো ডাঙৰ মিটিং পাতিখিনি সিহঁতৰ কাৰণে ক'ব লাগে যে ছাৰ্ভেটো ইমিডিয়েটলি হ'ব লাগে। এইটো কাৰণে বাৰবাৰতো আমি ৰখিব নোৱাৰে আৰু সহ্যও কৰিব নোৱাৰে যে নন ট্ৰাইবেল মানুহ সংখ্যা বাঢ়ি আছে, দিন বাঢ়ি আছে। সেইটো কাৰণে আমাৰ সংগ্ৰামটো চলি থাকিব। আমি কাৰ্বি ছাত্ৰ যুৱ পৰিষদৰ পৰা আমি ভিডিঅ' মাধ্যমৰ পৰা কৈছোঁ। আৰু নন ট্ৰাইবেল মানুহসকলকো বেংগলী বিহাৰী বোলেতো আমি বেয়া পাইছে বুলি ক'ব নালাগে। আমাৰ নিজৰ ৰাইট কাৰণে আমি কৰিছোঁ। যদি আপোনালোকে আমাৰ কোৱা কথাৰ পৰা যদি নুশুনে আপোনালোকে যোনটো আমি যদি ধৰা পৰিলে আপোনালোকে ইয়াত থাকিব নোৱাৰিব। ইয়াৰ পৰা আমি জবৰদস্তি ইভিকশ্যন কৰিম। কিন্তু আপোনাৰ মাটি হ'লে আমি দখল কৰি ৰাখি যাম। ইমান পৰাই মোৰ যোনটো মোৰ আছামিজটো ইমান স্পষ্ট নহয়, কিন্তু ক্ষমা কৰিব।